নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আমি গৈছোঁ চণ্ডীগড়ৰ ৰক গাৰ্ডেন চাবলৈ লোৱাৰ শিৱালিক হিলত অৱস্থিত ৰক গাৰ্ডেনখনৰ প্ৰতিষ্ঠাপক হৈছে নেক্সাণ্ড সেয়েহে ইয়াক নেক্সাণ্ড ৰক গাৰ্ডেন বুলিও কয় ইয়াৰ এৰিয়া প্ৰায় 1,61,874 স্কয়াৰ মিটাৰ PWDত ৰোড ইন্সপেক্টৰ হিচাপে কৰ্মৰত নেক্সাণ্ডৰ ৰকৰ প্ৰতি আছে জ্ঞান আৰু এটা কলাকাৰী মন সেয়েহে তেওঁ এই ৰক গাৰ্ডেন নিৰ্মাণ কৰিব পাৰিলে মোৰ দুয়োকাষে দেখা পোৱা পাথৰবোৰ কোনো সাধাৰণ পাথৰ নহয় এইবোৰ আছিল ভিন্ন আকৃতিৰ ভিন্ন কাহিনী ৰিপ্ৰেজেন্ট কৰা কিছুমান পাথৰ যিবোৰ পাহাৰ নদ-নদী আদিৰ পৰা সংগ্ৰহ কৰিছে এইখন দুৱাৰক সংগীত দুৱাৰ বুলি কয় ইয়াত থকা পাথৰবিলাক ভাৰতীয় বাদ্যযন্ত্ৰৰ আকৃতি দিছে মোৰ কাষত দেখিছে এয়া বাল্ব হোল্ডাৰৰ পৰা নিৰ্মিত দেৱাল কাষতে কলহদ্ৰি কেইখনমান দেৱালো বাদ্যযন্ত্ৰৰ প্ৰতীক আগলৈ দেখিছেনে এয়া দুটা পুখুৰী পানী জমা কৰি ৰখা হয় মই কেইখনমান জাৰ্নেল পঢ়িছিলোঁ তাৰে এখন হৈছে প্ৰদীপ চৌধুৰী আৰু বিন্দিয়াপি তেওৱাৰীৰ এখন জাৰ্নেল এনভাইৰনমেণ্টেল এডুকেশ্যন ইউজিং নেক্সাণ্ড ৰক গাৰ্ডেন ইন দ্য চিটি অফ চণ্ডীগড় ইয়াৰ পৰা মই বহু কথা গম পালোঁ এই গাৰ্ডেনখনৰ ওপৰত এটা ধুনীয়া কাহিনী আছে এনে ধৰণৰ নেক্সাণ্ডে পৰিকল্পনা কৰা দেশখনৰ ৰজাৰ মহললৈ যাবলৈ পাহাৰৰ সৰু সৰু বাটেৰে যাব লাগিব ঠেক এটা হিলৰ ৰাস্তা ইয়াত দেখিবলৈ পাব সেই সৰু ৰাস্তাটো আগলৈ ডাইৰেকশ্যন দি থোৱা আছে এয়া দেখিছেনে কিমান ঠেক এনেকৈ গৈ গৈ এখন গাঁও পাম পাহাৰীয়া এখন গাঁও গাঁওখনৰ ঘৰবোৰ সঁচাই মনমোহনীয় নেক্সাণ্ডে মানুহৰ পৰা আঁতৰি থাকি বহুত দিন ধৰি ৰক গাৰ্ডেনখন নিৰ্মাণ কৰাত ব্যস্ত আছিল শিৱালিক পাহাৰৰ নানা ঠাইৰ পৰা নদ-নদীৰ পৰা বিভিন্ন ধৰণৰ আকৃতিৰ হিলবিলাক সংগ্ৰহ কৰিছিল কৰ্মৰ প্ৰতি থকা একাগ্ৰতা আৰু নিষ্ঠাই তেওঁক সফল কৰি তুলিলে যিটো ঠাইত আজি ৰক গাৰ্ডেন আছে সেই ঠাইখন ৰিজাৰ্ভ ফৰেষ্ট লেণ্ড হিচাপে নামাকৰণ কৰিছিল এই ঠাইত কোনো বস্তু বনোৱাটো আইন বিৰোধী আছিল তেতিয়া এই ৰহস্যময় ঠাইডোখৰ তেওঁ লুকুৱাই ৰাখিব চেষ্টা কৰিছিল যেতিয়া প্ৰশাসনৰ চকু পৰিল তেতিয়ালৈকে ৰক গাৰ্ডেনৰ নিৰ্মাণৰ কাম বহুখিনি আগবাঢ়িছিল যেতিয়া চৰকাৰে ইয়াক স্বীকৃতি দিলে তেতিয়া ইয়াক ৰক গাৰ্ডেন নামেৰে নামাকৰণ কৰিলে কিন্তু নেক্সাণ্ডৰ মতে এইখন দেৱী দেৱতাৰ নগৰী অৰ্থাৎ কিংডম অফ গডছ এণ্ড গডেছেছ বুলি কৈছিল সম্পূৰ্ণ গাৰ্ডেনখনে এটা ধুনীয়া কাহিনী সৃষ্টি কৰিছে এনেকৈয়ে সৰু সৰু দুৱাৰেদি আমি আগবাঢ়িছোঁ আগলৈ কি আছে চাওঁ বলক শ্বেৰশ্বাহ মুভিখনৰ এটা দৃশ্য ইয়াৰ পৰাও দেখুওৱা হৈছিল বৰষুণ হোৱা দিনত অহা হ'লে পানী দেখিলোহেঁতেন কিন্তু এতিয়া পানী নাই শুকাই আছে এয়া মোৰ মাহী মহা আৰু ভাইটি তেওঁলোক চণ্ডীগড়তে থাকে সম্পূৰ্ণ জেগাডোখৰ ওপৰৰ পৰা এবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ চাওকচোন কিমান ধুনীয়া আহি আহি গাৰ্ডেনখনৰ মাজভাগ পালোহি আগলৈ চাই যাওক কি আছে এই যে দেখিছে ওপৰলৈ ষ্টেপকেইটা এতিয়া বাৰু খালী আছে আমি যিহেতু সোনকালে পালোহি ইয়াত ঘূৰি যোৱা টাইমত দেখিব মানুহৰ কিমান ভিৰ এনেকৈয়ে অলপ সময় কটালোঁ এই হিলবিলাকৰ মাজত আগলৈ চাই যাওক ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পাব নাজানো এইবিলাক কেনেকৈ বনাইছে কিন্তু যেনেকৈও বনাইছে বহুত ধুনীয়াকৈ বনাইছে ভাল লাগিছে দেখি এতিয়া
গৈ আছোঁ আমি ওপৰলৈ উঠাৰ ৰাস্তা বিচাৰি ৰাস্তাৰ সন্ধানত ৰাস্তাবোৰ ইমানে অকোৱা পকোৱা কোনফালে যাম কেনেকৈ যাম একো ধৰিব পৰা নাযায় ইমান ওখ ওখ হিলৰ দেৱাল এইবিলাক ওপৰৰ পৰা ভিউটো ইমান ধুনীয়া ক'বলৈ আৰু ভাষা নাই এয়া ওপৰৰ পৰা দেখা পোৱা দৃশ্য ঠাইবোৰ ভয় লগাও আছিল পৰিলে বচাৰ আশা নাই গাৰ্ডেনৰ ভিতৰতে এয়া এডোখৰ মুকলি ঠাই এই ঘৰটোতে আছে একুৱাৰিয়াম আৰু লাফিং মিৰৰ একুৱাৰিয়ামকেইটাও বৰ ধুনীয়াকৈ সজাইছে Shershaah মুভিখনত এই ঠাইডোখৰো দেখা পোৱা গৈছিল পৰিৱেশটো ইমান ধুনীয়া হৈ আছে খেলাই খেলিছে ফুৰাই ফুৰিছে এইটো ডল মিউজিয়াম ৰং বিৰঙৰ কাপোৰৰ পৰা ৰং বিৰঙৰ পুতলা তৈয়াৰ কৰি ইয়াত সংগ্ৰহ কৰি ৰাখিছে খুবেই ধুনীয়া ভিতৰভাগ সঁচাকৈ কাৰোবাৰ সপোনৰ তথা কাল্পনিক ভাৱ চিন্তাৰে নিৰ্মিত ৰাজ্যখনে মনটো আপ্লুত কৰি তুলিলে খুবেই ডাঙৰকৈ নিৰ্মিত কৰি ৰাখিছে মিউজিয়ামটো গোবৰ মাটি
আৰু দ্বিতীয়টোত সাংস্কৃতিক গতিবিধিৰ কেন্দ্ৰ। চাৰিওফালে দেখা পোৱা এই সৰু সৰু মূৰ্তিবিলাকেও একোটা ইংগিত দিছে। কলা কৌশল প্ৰয়োগ কৰি এখন কাল্পনিক জগত বাস্তৱিক ৰূপ দি আমাক এটি অতুলনীয় উপহাৰ দি গ'ল। তেওঁ যিমানেই হেঁপাহৰ নাছিল কিয় এই ঠাইডোখৰ এই জগতখন এৰি 2015 চনত চিৰদিনৰ কাৰণে গুচি গ'ল। মোৰ কাষে কাষে দেখা পোৱা এইবোৰ দেখিছেনে মানুহৰ মূৰ্তি, সৰু সৰু কিছুমান মানুহৰ মূৰ্তি বনাই ৰাখিছে ইয়াতে। এয়া বাহিৰৰ দৃশ্য, মানুহৰ ভিৰ ইমান। ৰক গাৰ্ডেন চাবলৈ অহা মানুহবিলাককো এটি ভিডিঅ' কৰিলোঁ। গতিকে ইয়াতে মোৰ ভিডিঅ'টো শেষ হৈছে। ধন্যবাদ।